হৈ লওক খাই লওক এইটোৱে আচলতে মোৰ ভাড়া ঘৰ হয় এইটো নিজৰ ঘৰ নহয় ধুনীয়া অকেজন আহি আছে অকেজনটোৰ আগে আগে মানে কালাৰটো মাৰি লওঁ বুলি ভাবিছোঁ চাইজটো সৰু সৰু হৈ গৈহে আছে মানে লাগি ধৰিছে গৰমে গৰমে ভৰাই দিছোঁ পুৰা জংক পংক হৈ আছে আৰু মানে থাকি ভাল লাগিব আৰু কেইদিনমানলৈকে এক্সাইটেড হৈ আছোঁ আৰু হেল্ল' গাইজ মোৰ অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি ৰুমটো ভাবিছোঁ অলপমান মেকঅভাৰ কৰোঁ মানে ৰুমটো গোটেইটো পিংক চ' ইমান এটা ভাল নালাগে মানে ভিডিঅ' চিডিঅ' বনালেও আৰু এনেও নৰ্মেলিও পূৰা ডাৰ্ক হয় মানে অলপমান ডাৰ্ক কালাৰে মাৰিম ভাবিছোঁ কিন্তু অলপমান বেলেগ এটা কালাৰ মাৰিম এইবাৰ ট্ৰাই কৰিম তো আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ এইফালে পূৰা ধুনীয়াকৈ ৰেডি কৰি ৰাখিছোঁ কালাৰ চালাৰ চব লৈ আহিছোঁ এতিয়া প্ৰথমতে প্ৰাইমাৰ মাৰিম নিজে মাৰিম কোনো মিস্ত্ৰী অনা নাই খৰচাটো অলপমান কমাইছোঁ যিহেতুকে কালাৰটো এছিয়ান পেইণ্টৰ কালাৰ কৰিম যিহেতুকে কালাৰটোতো বহুত বেছি গৈছেই অলৰেডি চ' ভাবিছোঁ প্ৰাইমাৰো নিজে মাৰিম আৰু মেইন কোটো নিজে মাৰিম চ' ভিডিঅ'টো চাই থাকক আপোনালোকক দেখাই আছোঁ কমপ্লিট হোৱাৰ পিছত কেনেকুৱা লাগে আৰু এটা কথা আপোনালোকক জনাই দিওঁ এইটোৱে আচলতে মোৰ ভাড়া ঘৰ হয় এইটো নিজৰ ঘৰ নহয় ইয়াতে মই ভাড়া থাকোঁ ৰুমটো কালাৰ কৰাৰ আগতে মই খুৰাৰ পৰা পাৰ্মিশ্যনটো লৈ লৈছোঁ খুৰাই কৈছে মাৰিব পাৰে একো প্ৰব্লেম নাই আৰু যিহেতুকে নিজৰ খৰচত মাৰি আছোঁ চ' একো প্ৰব্লেম নাই আৰু ভাড়া ঘৰ হ'লেও নিজৰ ঘৰৰ নিচিনাকৈ আছোঁ মানে যিকোনো এটা বস্তু নিজে কিবা মানে কি আৰু ভালকৈ ৰাখিছোঁ আৰু এনেকুৱা নহয় যে ভাড়া ঘৰত থকাৰ কাৰণে লেতেৰা পেতেৰাকৈ ৰাখিছোঁ বা কেয়াৰ নকৰাকৈ ৰাখিছোঁ এনেকুৱা নহয় ভাড়া ঘৰ যদিও নিজে আছোঁ যেতিয়া নিজৰ ঘৰৰ নিচিনাকৈ আছোঁ চাফ চিকুণকৈ আছোঁ চ' চাই থাকক ভিডিঅ'টো আশা কৰোঁ ভাল পাব এবাৰ ৰুমটো দেখাই দিছোঁ কালাৰ কৰাৰ আগতে এনেকুৱা পূৰা জংক পংক হৈ আছে আৰু মানে পূৰা খেলি মেলি হৈ আছে ধুনীয়াকৈ অৰ্গেনাইজ কৰিম আৰু এইফালে আপোনাৰ কালাৰখিনি ইফালে এইটো এছিয়ান পেইণ্টৰে হয় আৰু ইফালে এইটো ৰয়েলৰ লগাম ভালেই হয় কালাৰটো চ' ধুনীয়াকৈ ৰোলাৰ চলাৰ চব লৈ আহিছোঁ আৰু এইফালে এটা বেলেগ এটা কালাৰ হ'ব এইখন ৱালত আৰু এইখন ৱালত এটা বেলেগ কালাৰ হ'ব চ' দুটা কালাৰ হ'ব গোটেই 4খন ৱালত আৰু দৰ্জাখন এইখন মই হোৱাইট কৰি দিম আৰু বাকী এই চব ছেমেই থাকিব ওপৰটো হোৱাইটে থাকিব চ' সেয়াই আৰু ভেকুৱাম ক্লিনাৰ নাই তো ভাবিছোঁ এইটো দিয়ে এই হেয়াৰ ড্ৰাইটোতে অলপমান ধূলিবিলাক আঁতৰাই লওঁ ইয়াতে বহুত চেপে চেপে ধূলিবিলাক সোমাই আছেতো অলপমান এনেকৈ মোৰ লগৰটোকো কামত লগাই দিছোঁ পূৰা বোলো অলপ চাফ চিকুণ কৰ অকলে দিগদাৰ হ'বতো গোটেই ৰুমটো কালাৰ কৰা গতিকে তাকো লগাই দিছোঁ মই এইফালে আমাৰ ধুনীয়াকৈ মিলাই লৈছোঁ এইটো 1 লিটাৰ প্ৰাইমাৰ আৰু আধা লিটাৰ পানী প্ৰথমতে মিলাই লৈছোঁ ধুনীয়াকৈ আৰু এতিয়া প্ৰথমতে প্ৰাইমাৰ কোট প্ৰথমতে গোটেই ৰুমটোত প্ৰাইমাৰ মাৰি ল'ব লাগিব কাৰণ ইয়াতে গোটেই পিংক কালাৰ হৈ আছে সেইটো কাৰণে প্ৰথমতে প্ৰাইমাৰ মাৰি নল'লে পিছত যি কালাৰ মাৰিলেও কালাৰটো ফুটি নুঠিব চ' এয়াই আৰম্ভ কৰিব লৈছোঁ আৰু চ' গাইজ এইফালে প্ৰথম প্ৰাইমাৰ মাৰি ল'বলৈ লৈছোঁ এই মজা বেছি টাইম নালাগে এনেকৈ মাৰিলে এনেকৈ ঘূৰাই দিব অলপমান দীঘলকৈ আপোনালোকৰ কিবা কাৰোবাৰ ঘৰত যদি ৰং মাৰিবলৈ প্ৰয়োজন হৈ আছে মিস্ত্ৰী তেনেহ'লে মোক মাতিব অলপ কমতে কৰি দিম অলপ পাতলকৈ মাৰিব লাগিব দুকত মাৰিব লাগিবতো চ' গাইজ এখন ৱাল হৈ গৈছে এইফালৰ ৱালখন হৈ গৈছে এখন ৱাল কৰোঁতে আমনি লাগিয়ে গৈছে অলৰেডি ভাবিছোঁ পটককৈ হ'ব নিচিনা বাট কৰি থাকিলে গম পাইছে অলৰেডি এঘণ্টামান হৈ গৈছে কাৰণ পূৰা চাফ কৰি ল'ব লগা হৈছে এইবিলাক ভেণ্টিলেটৰত পূৰা ধূলি জমা হৈ গৈছে খিৰিকীত ধূলি জমা হৈ গৈছে ত' তথাপিতো এখন ৱাল কমপ্লিট হৈ গৈছে পূৰা একদম ওপৰলৈকে আৰু এইফালে অকণমান মাৰিছোঁ এইখিনি আজি গোটেই ৰুমটো প্ৰাইমাৰ মাৰি কমপ্লিট কৰিব লাগিব কাইলৈ আকৌ কালাৰ কৰিব লাগিব আমাৰ পণ্ডিতেই ওপৰত মাৰি আছে আজি মানে প্ৰাইমাৰটো মাৰি কমপ্লিট কৰি ল'ব লাগিব প্ৰাইমাৰটো এক ৰাতি শুকাব দিব লাগিব নহ'লে কালাৰটো যিটো কালাৰ মাৰিম সেইটো ভালকৈ ফুটি নুঠিব চ' সেইটো কাৰণে প্ৰথমতে পূৰা প্ৰাইমাৰটো ভালকৈ ডাঠকৈ মাৰিছোঁ এটা কোটেই মাৰিম তাৰপিছতে মেইন কালাৰটো মাৰিম আৰু এটা ধুনীয়া অকেজন আহি আছে অকেজনটোৰ আগে আগে মানে কালাৰটো মাৰি লওঁ বুলি ভাবিছোঁ পাকৈত চবফালে পাকৈত অহংকাৰ নাই 1 লিটাৰ প্ৰাইমাৰ হৈ গৈছে আৰু নেক্সট 1 লিটাৰ ঢালিছোঁ এতিয়া ধুনীয়াকৈ মিক্স কৰি ল'ম
মিক্স কৰাৰ পিছত মাৰিম। এতিয়া 1 লিটাৰত মানে এইখন ৱাল অলম'ষ্ট হৈছে আৰু এইখন ৱালটো কমপ্লিট হৈ গৈছে, ডাঠকৈ মাৰিছোঁ। গতিকে আৰু 1 লিটাৰত এইফালৰখন হৈ যাব লাগে। 1 লিটাৰ অলপমান বেছি লাগিব, কাৰণ এই ৱালকেইখন অলপমান ডাঙৰ। তু ইজাজত দে তুমছে থোড়া প্যাৰ मैं कर लूं। ফাটি গৈছে পুৰা গৰমত থাকিব পৰা নাই। এখন ৱালো হ'ব আৰু 2খন ৱাল হৈ গৈছে আৰু এখন ৱাল বাকী আছে। এইবিলাক কৰিবলৈ দিগদাৰ এইবিলাক চুকবিলাক, এই কৰ্ণাৰবিলাক বিৰাট দিগদাৰ। এইখিনি বনাওঁতে এনেকৈ ব্ৰাছ এদি মাৰি ল'ব লাগিব, নহ'লে মানে ৰোলাৰটো ইয়াত নাপায়গৈ। চ' গাইজ দেখিছে আপোনালোকে তিনিখন কমপ্লিট হোৱা নাই। এইখন হ'ল আধা হৈছে আৰু এইখন বাকী আছে। এইখনৰ আধা হৈছে, এইখন অলপমান বাকী আছে। আজি কমপ্লিট কৰিবই লাগিব, কাইলৈ কালাৰটো কৰিব লাগিব। যিহেতুকে হাতত সময় নাই, সময় খুব কম, গতিকে আজি ৰাতি এইখিনি কমপ্লিট কৰি থৈ দিলে কালি ৰাতিপুৱালৈ ধুনীয়াকৈ মাৰিব পাৰিব। বেছি সময় নালাগে আৰু। এতিয়া কেইটা বাজিল টাইমটো? ফাৰ্ষ্ট টাইম নাও 6টা বাজিছে। ধুনীয়াকৈ 6:37 মানত হৈ যাব। তাৰপিছত আকৌ চাফা কৰিব লাগিব, যিমানখিনি লেতেৰা ওলাইছে বিছনাখনৰ তলৰ পৰা সেইবিলাক চাফা কৰোঁতে আৰু 1 ঘণ্টা 2 ঘণ্টামান লাগিব। তো ধুনীয়াকৈ প্ৰথম এইখিনি কালাৰখিনি কৰা হোৱাৰ পিছত চাফা কৰিম। চাফা কৰাৰ পিছত কাইলৈ ফাইনেল লুকটো। চ' গাইজ অৱস্থা নোহোৱা হৈ গৈছে, মানে পূৰা গৰম লাগিছে। সেইফালে অলম'ষ্ট হৈছেগৈ আৰু এই অলপমান এই পৰ্চনটো বাকী আছে। এই পৰ্চনটো প্ৰাইমাৰটো মাৰিলে আজিলৈকে চাগে ভাবিছোঁ আৰু নকৰোঁ আৰু কাইলৈকে। এবাৰ ভাবিছিলোঁ এইটো চাইডে এবাৰ ফাৰ্ষ্ট কোটটো মাৰোঁ নেকি, যোনটো অৰিজিনেল কালাৰ, কিন্তু ভাবিছোঁ নামাৰিম চাগে আৰু। এতিয়া চাহ একাপ খাই লওঁ, ডিঙি পূৰা অন্থ শুকাই গৈছে মানে। তো চাহ একাপ খাই এইখিনি ফিনিছ কৰি আজিলৈ সমাপ্ত কৰিম আৰু। এতিয়া একাপ ধুনীয়া ৰঙা চাহ খাই লৈছোঁ। ৰঙা চাহ একাপ খোৱাৰ পিছত বাকী অলপমান আছে কমপ্লিট কৰিবলৈ, সেইখিনি কমপ্লিট কৰি ল'ম। আৰু খালি চাহ খাই আছোঁ, উপায় নাই। এইখিনি কৰা হোৱাৰ পিছত আকৌ গা পা ধুই আকৌ ৰাতিৰ ভাত বনাব লাগিব। এতিয়া যিহেতুকে ৰুমটো অলপমান খালী কৰি লৈছোঁ, বস্তু কিছুমান আঁতৰাই লৈছোঁ ৰুমটোৰ পৰা। চ' সেইটো কাৰণে অলপমান মাতটো ইক' হৈ আছে। বাৰু যি কি নহওক, গাৰ অৱস্থা নাই, গোটেই হাততো লাগি চুলিত লাগি গোটেই ক'লা পেণ্ট পিন্ধি লৈছিলোঁ, অৱস্থা নাই। তো চাওঁ, আউটকামটো ভালেই হ'ব লাগে, আউটপুটটো ভালেই হ'ব লাগে। এতিয়া কমপ্লিট কালাৰ কৰাৰ পিছতহে গম পাম। তো প্ৰথমতে চাহকাপ খাই লৈছোঁ, তাৰপিছত দেখাই আছোঁ। চাহটোতো খালোঁ, কিন্তু মানে আৰু কিবা খাওঁ লাগি আছে। মানে মুখখন মানে একচুৱেলি ভাত 1টা বজাতে খাইছোঁ, 1টা নহয় 1:30 মানত ভাত খাইছোঁ। ত' এতিয়া ভোক লাগিছে আৰু ভাতটো খাওঁতে অলপমান দেৰি হ'ব। গতিকে ভাবিছোঁ মেগী আছে, এনে নৰ্মেলি মেগীটো নাখাওঁৱেই, কিন্তু 2 পেকেট আছে বহুত দিনতে আনা। ভাবিছোঁ কণী দি 2 পেকেট মেগী দুটাই ধুনীয়াকৈ খাই লওঁ, তাৰপিছত যি হয় দেখা যাব আৰু। ভাত কেইটাত খাওঁ ঠিক নাই, গতিকে মেগীটো বনাই লওঁ, খাই লওঁ প্ৰথমতে। পাইছে নেকি চিকেন ফ্লেভাৰ্ড নুডলছ, আজি ফাৰ্ষ্ট টাইম ট্ৰাই কৰি আছোঁ। যিহেতুকে মই ইমান বেছি নাখাওঁ, কিন্তু ভালেই লাগিব চাগে, অলপমান মাংস লাগিব। চ' এটা কণীও দি দিম 2টা, ধুনীয়াকৈ প্ৰথমতে বইল কৰি ল'ম। আজিকালি বাহুবলী কণীকেইটাওচোন মানে চাইজটো সৰু হৈ গৈহে আছে, মানে দাম বাঢ়ি গৈ আছে, কিন্তু চাইজটো সৰু হৈ গৈ আছে। চাওকচোন কিমান অকণমানি হৈ থাকিলে পাৰ কণী সমান। মেগী হৈ গ'ল, ল খাই ল, কেনেকুৱা হৈছে কবি। ধুনীয়াকৈ মেগীটো বনাই খাই দিছোঁ। লাগি ধৰিছে গৰমে ভৰাই দিছোঁ, খাই লওঁ ৰ'ব। চ' গাইজ কালাৰ মাৰি হৈ গৈছে, কালাৰ মানে প্ৰাইমাৰ মাৰি হৈ গৈছে প্ৰথম কোটটো। এটা কোটে মাৰিম আৰু, কৈছিলোঁ আপোনালোকক এটা কোট মাৰিম বুলি। এবাৰ দেখাই দিছোঁ ৰ'ব। ধুনীয়াকৈ চকলা পকলা হৈছে অলপমান, কিন্তু উপায় নাই, এইটো কালাৰটো মাৰিলে ভাল হৈ যাব। এইখিনিত অলপমান থাকি গ'ল, মানে আৰু 1 লিটাৰ এটা খুলিব লাগিব। এইখিনি নালাগে, নৰ্মেল ডাইৰেক্ট কালাৰ মাৰি দিলে হৈ যাব। চ' ৰুমৰ অৱস্থা এতিয়া বৰ্তমান এইটো।
তো এতিয়া কালাৰ কৰাৰ পিছত ঘৰটোতো আৰু বেছি ধুনীয়া লাগিব। আগতো ধুনীয়া আছিলে ঘৰটো, আৰু এতিয়া যিহেতুকে নতুন কালাৰ মাৰিম, ঘৰটো আৰু বেছি নতুন নতুন লাগিব, থাকি ভাল লাগিব আৰু কেইদিনমানলৈকে। এক্সাইটেড হৈ আছোঁ আৰু চাওঁ, আপোনালোকে ছাজেষ্ট কৰিব আৰু কিবা কিবি লগাম মানে হেৰি লাইট এটা লগাব লাগিব, ভালকৈ লাইট এটা লগাম। ইয়াতে ফটো লগাম বুলি ভাবিছোঁ এই ৱালখনত, আৰু কিবা কিবি সৰু সুৰা বস্তু আৰু লগাব লাগিব, তেতিয়াহে ভাল লাগিব ৰুমটো। চ' গাইজ, আজিলৈকে ইমানতে সামৰিছোঁ। প্ৰাইমাৰ মাৰা হৈ গৈছে, আপোনালোকে দেখিছে ধুনীয়াকৈ। কাইলৈহে ৰংটো মাৰিম আৰু বহুত বেছি টায়াৰ্ড, এতিয়া অলৰেডি 9টা বাজু হৈছে। এতিয়া ধুনীয়াকৈ গা পা ধুই চাফ চিকুণ হ'ব লাগিব, গোটেই অৱস্থা নোহোৱা হৈ গৈছে। আৰু যিখিনি কালাৰ কৰা ব্ৰাছ আছিলে আৰু ৰোলাৰ আছিলে, সেইখিনিও ওপৰত গৈ ধুব লাগিব, ধুনীয়াকৈ ধুই মেলি চব। আৰু আজি এনেকৈয়ে শুব লাগিব আৰু লেতেৰা পেতেৰাই। অলৰেডি ঝাৰু চাৰু মাৰা হৈ গৈছে, কিন্তু তথাপিতো আৰু ইয়াতে ওপৰতে তুলিখন পাৰি ল'ম। আজি এনেকৈ বিছনাখনত এনেকৈয়ে শুব লাগিব আৰু লেতেৰা পেতেৰাই। চ' আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে, আৰু আপোনালোকে ছাজেষ্ট কৰিব ইয়াত কি কালাৰ মাৰিলে ভাল লাগিব। যিহেতুকে মই ভিডিঅ' চিডিঅ' বনাই থাকোঁ, তো বেকগ্ৰাউণ্ডটো যাতে ভাল আহে, সেইটো কাৰণে আচলতে কালাৰটো চেঞ্জ কৰিছোঁ, বেলেগ একো ইণ্টেনশ্যন নাই। কাৰণ পিংক কালাৰটো হ'লে কি হয়, মুখ চুখ পূৰা ৰঙা ৰঙা হৈ যায় মানে কেমেৰাটো অন কৰাৰ লগে লগে, আৰু ৰাতি বিশেষকৈ আৰু ভাল নালাগে, মানে অলপমান উজ্জ্বল হ'লে ভাল হয় বেকগ্ৰাউণ্ডটো। চ' সেইটো কাৰণে বেছিকেলি চেঞ্জ কৰিছোঁ। আপোনালোকে জনাব কি কালাৰ মাৰিলে ভাল লাগিব। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে, তেনেহ'লে নেক্সট ভিডিঅ'টোৰ কাৰণে, ফাইনেল প্ৰডাক্টটোৰ কাৰণে আপোনালোকে ৱেইট কৰিব। আজিলৈ আহিছোঁ, শুভৰাত্ৰি।